এইটো হৈ গ'ল ভোজনালয়। ইয়াত 10,000 মানুহে একেলগে খাব পাৰে বুলি কৈছে। কি টকা এইবিলাক 120। হেল্ল' এভৰিৱান, ৱেলকাম টু চেনেল ৱেক আপ নৰ্থ ইষ্ট। আৰু আজি এটা ভিডিঅ' আপোনালোকক আগবঢ়াই দিব বিচাৰিছোঁ। আৰু ভিডিঅ'টো মানে কি, আৰু আজি মই গৈ আছোঁ সাহিত্য সভালৈ। যিহেতু 1985ত বিপৰীত সাহিত্য সভা হৈছিল আৰু নেক্সট হৈছে এতিয়া 2023 আমাৰ 9 বৰ্ড। আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, খুব ওচৰতে। আৰু কিন্তু তাত কি হৈছে, প্ৰব্লেম হৈছে কি, গাড়ী চাড়ীবিলাকৰ প্ৰব্লেম হৈছে, মানে ইমান গাড়ী চাড়ী জাম লাগি গৈছে। তো সেইকাৰণে ভাবিছোঁ বাইক লৈ যাওঁ, বাইক লৈ গ'লে সুবিধা হ'ব। আৰু যিহেতু পাৰ্কিং কৰিবলৈ প্ৰব্লেম নহয় আৰু ঘূৰি ফুৰিবলৈ ভাল বাইক লৈ। তো এতিয়া যাওঁ আৰু তাত কি কিনো পাই আপোনালোকক দেখাম। আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। আৰু এইখন হ'ল আমাৰ ফালৰ পৰা এতিয়া প্ৰথম গেটখন, যিখন জেণ্টেলৰ ফ্ৰণ্টত আছে, বদলা এটা সন্তৰ ফ্ৰণ্টত আছে। আৰু অকণমান আগত গৈ পেলাই আমি 950 পাম। আৰু তাৰপিছত আমি গৈ পেলাই এইফালে সোমাম, ব'লক এতিয়া এইফালে সোমাম। আৰু এইটো হৈ গ'ল পাৰ্কিংটো। ইয়াতে গোটেই পাৰ্কিং আছে। আৰু আমি সোমাইছোঁ এইফালে, মেইন গেটখন এইফালে আছে। আৰু এতিয়া সোমাই আহিছোঁ এতিয়া, আৰু ভিতৰত যাওঁ, কি কি আছে চাওঁ। আৰু যিহেতু আজি লাষ্টৰ দিন, ৰাতিও দেখাই আছোঁ। এতিয়া দিনত প্ৰথমতে চাই লওঁ কি হয়, আৰু ৰাতি আহি আছোঁ। আৰু এইফালে আছে নামঘৰ বনাই, যিহেতু নামঘৰ বনাই থৈছে ইয়াত। আৰু নামঘৰবিলাকত মানে ভাওনা হৈ আছে। এইখন অকল বাণিজ্য মেলা, য'ত মানুহ বহুত ভিৰ, দিনতে ভিৰ, ৰাতিটো ভিৰ হয়। ফিক্স প্ৰাইচ লগাই দিছে এইবিলাক চব। বিভিন্ন ধৰণৰ বস্তু পায় ইয়াত, যিখিনি ল'বলৈ বহুত মানুহ আহি আছে। আৰু এতিয়া যিহেতু মই দিনতে আহিলোঁ, আৰু ৰাতিটো বহুত মানুহ হ'ব, যিহেতু আজি শেষ নিশা। তো কি টকা এইবিলাক 120। কোন কাৰ জগতৰ কোন কাৰ মন। এইটো আছে বৰখামতি গাঁৱত, আৰু যিটো গল্ডেন পাগোডা বুলি কোৱা হয়। আৰু যিবিলাক 9 বৰ্ড আছে সেইবিলাক ধুনীয়াকৈ ইয়াত সজাবলৈ চেষ্টা কৰিছে। আৰু এইটো দেখিছে, এইটো আমাৰ 9 বৰ্ডে আছে। আৰু এইবিলাক 9 বৰ্ড যি ঐতিহাসিক জেগাবিলাক, ভাল ভাল জেগা, স্থানবিলাক থাকে, লেটেকু পুখুৰী তেনেকুৱাবিলাক দেখাব চেষ্টা কৰিছে ইয়াত। আৰু এইবিলাক ঢোল আছে ইয়াত। এইটো হৈ গ'ল নামঘৰ।
নামঘৰটো খুব ধুনীয়াকৈ সজাইছে আৰু এইটো চাওক এইটো নামঘৰ আৰু ভাল লাগিছে এইটো নামঘৰ বহুত ধুনীয়া লাগিছে আগৰ একদম শংকৰদেৱে বনোৱা নিচিনাকৈ খেৰে যেনেকৈ বনাইছিলে যেনেকৈ সাজিছিলে তেনেকৈ সাজিছে আৰু ভিতৰত চাওক তাল এখন ৰাখিছে আৰু চাওক মই জুম কৰি দিছোঁ ভিতৰটো এইখন চাওক তালখন খুব ধুনীয়াকৈ সজাই তুলিছে আৰু এইটো হৈ গ'ল আমাৰ বুৰঞ্জী প্ৰসিদ্ধ মাঘনোৱা দৌল আৰু যিটো দৌলক লৈ আমাৰ সঁচাকৈ আমি বহুত গৌৰৱান্বিত আৰু সেইটো ইমান ধুনীয়াকৈ সজাইছে মানে বহুত ধুনীয়া লাগিছে একদম একজেক্ট সজাইছে আৰু এইটো হৈ গ'ল গাঁৱলীয়া